Honorable. ভক্ত তোমার কি সমস্যা? মোরা পিতা মোক ভাল নাপায় বেলেগ মোক ভাল পায় না লগতে মোক ভাল পাইছিল বৰ্তমান ভাল নাপায় না হোৱাট ইজ ইয়ৰ আপি সমস্যা? মোৰা পিতা মানে বেলেগত বিয়া হৈছিল আগতে মোক ভাল পাইছিল এলাকা বেলেগত বিয়া হৈছিল কেলে তুমি নদী বাৰাকে মৰম দিয়া নাই তাক? দিছো কেলে তাৰপিছত তোমাক কিয় ভাল নাপাব? এইটো কিবা কথা হ'ল নেকি? এইটো কথা নহয় তেনেহ'লে তে মই কি কৰিম এতিয়া আপুনি সমস্যা দিয়ক বেলেগ সমস্যা দিয়ক সমস্যা আছে। কেইবছৰ ভাল পাইছিলা বা ভক্ত আয়ুষ্মান কেইবছৰ ভাল পাইছিলা তুমি তাক? 3 বছৰ হা? 3 বছৰ এচিষ্টেণ্ট তুমি গুগলত চাৰ্চ কৰি চোৱা কেনেকুৱা প্ৰেম প্ৰীতি সিহঁতৰ চলিছিল তৎকালীন চাই দিয়া। ভক্ত তুমি টেনশ্যন নকৰিবা। আহি আছে অলপমান টাৱাৰৰ গণ্ডগোল হৈ আছে আহি আছে আমাৰ ঘৰৰ আমাৰ আশ্ৰমৰ কাষতে এটা যিটো টাৱাৰ আছে আহি আছে পিতাৰ নাম সেইগুণে খাইতে আছিলে নেকি ভক্ত তুমিতো তামাম মাল পকাইছিলা এইটো সেইগুণে খাইতি না বৰ্তমান সি বৰ্তকলৰ লগত লাইন লাগিছে ভক্ত মোক তাক লাগে মই তাক বহুত ভাল পাওঁ বাবা আপুনি কিবা চিনুং মুনুং কৰি দেখুৱাই আছে ভক্ত তুমি টেনশ্যন নকৰিবা মই চাই আছো। মানে এইটো গংগাৰ পৰা আনো আনা তেনেহ'লে অৰিজিনেল খবৰ চাই অৰিজিনেল ও মিরিং গিরিং গিরিং শুনে নাই মিনা নাই ইনা নাই মিনা নাই মতলা কামারা ওম নমঃ সাহা ভক্ত তোমার যে মাত্র পুরা সুখত আছে তোমার মানে মরমটো বুঝি নাই ভক্ত তুমি তাক এৰিছি তুমি মানিব লাগিব ভক্ত ভক্ত সি জীৱনত নাহে ইয়াৰ বেলেগ লগৰী পাই গৈছে এতিয়া তুমি আমাৰ অনলাইনত দিয়া হৈছে অনলাইনত লগিন কৰি চাবা tutumapadaisube.com তাতে আমাৰ কেইটামান ভিডিঅ' বাতি আছে তাতে আপুনি ডাইৰেক্ট কন্টাক্ট কৰিব পাৰে ভক্ত তোমাক যদি হুক দিব পাৰে কেৱল ভিডিঅ' নাইকে ভিডিঅ' সদায় সুখত বাবা আৰু কিবা টেনশ্যন ভক্ত এতিয়া যে তোমাৰ হৈছে মেইন সমস্যা তোমাৰ টেনশ্যনটো দূৰ নহয় তুমি ৰাতিপুৱা মৰ্ণিং উঠিবা দুটা আমাৰি ৰুটি খাই দিবা গম পাইছা খাই দিবা 10টা মান চিলিকা দুটা খাই দিবা 11টা পিছত আমলখি দুটা খাই দিবা যেতিয়া 12 বাজিব তেতিয়া 1 কোটাৰ মাল মাৰিবা তাৰপিছত অলপ নিশাটো হৈ যাব সন্ধ্যা হ'ব 6 বাজি 50 মিনিট হ'ব ফুল এটা মাৰি দিবা আৰু পিছত চিগাৰেট খাবা তাও যদি বাবা নিশা নহয় তুমি যেন যেন খাই তুমি শুই যাবা তোমাৰ আপি টেনশ্যন তৎকালীন নোহোৱা হৈ যাব বাবা বাবা এটা কথা পাহৰি গলা কি কথা এটা কোৱাটাৰৰ লগত হাঁহৰ মাংস একোৱা লাগিছিল এই তোমাৰ যদি শক্তি আছে একোৱা হাঁহৰ মাংস দিয়ে এটা কোৱাটাৰ মানে তোমাৰ সমস্যা তৎকালীন দূৰ হৈ যাব আৰু তুমি কিবা আমাৰ লগিন কৰিবলৈ নাপাহৰিবা তাতে মাইকী কেইটামান আছে সিহঁতে সমস্যা দূৰ কৰি দিব আৰু কিবা এনে সমস্যা কিবা চাকৰি কৰিবলৈ দিন 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 নিশ্চয় কি হৈছে কওকচোন ভক্ত হ'ব তোমাৰ চাকৰি হৈ আছে ৰেলৰ চকাত পাম দিয়া তৎকালীন হৈ আছে চাকৰিটো ইয়াতে টানি টানি লৈ আহি গৈছে তুমি টেনশ্যন নকৰিবা ৰেলৰ টিকেট কাটি তোমাৰ চাকৰি হৈ যাব টেনশ্যন নকৰিবা আৰু আৰু কিবা সমস্যা ভক্ত তুমি যে তোমাক যে মই আগতে কলো তুমি মাইকি এটা দিয়া কৰা মানে তাৰপিছত তুমি নিশা লৈ দিলে তোমাৰ টকা পইচা আৰু তুমি ৰ'বা তোমাৰ ঔষধটো কিবা গুগলত চাই দিয়া তুমি দিয়া ঔষধটো
ইয়াতে আছে যিটো আমাৰ বামুণবোৰে কয় বখিজ বুলি সাধাৰণ মানুহে গৰু মুঠা বুলি কয় ৰাতিপুৱা উঠি বাঁহৰ চুঙা এটা কাটি মুঠাখিনি ভৰাই ল'বা বটললৈ এটা মাৰি দিবা খালী পেটে মাৰিব লাগিব দুবুৰি বনৰ আগলতি পাতৰ যিটো থাকে সেই পানীখিনি তাতে লগাই দিব লাগিব তুলসী পাতৰ যিটো ঠাৰা আছে পাতখন নহয় ঠাৰাডাল লাগিব কাঠলৰ আঠাটো লাগিব তাৰপিছত আৰু ভেণ্ডাৰ যিটো আঠা আছে সেইটো লাগিব শুকান গোবৰ লাগিব অকণমান তাৰপাছত আৰু ইয়াতে আছে এইটো নামটো কি আছিল বাবা আপুনি চাই দিব নেকি অকণমান কোনটো এইটো নামটো বাবা কোনটো এইটো বাবা নামটো এইটো বাবা নামটো এইটো নামটো হা এই চিঠিটো চাইনিজত চোৱা আই নো মই এতিয়া এই ইংলিছটো আহি গ'ল বাবা চাইনিজত কিয় চাইছো চাইনিজত ইয়াত লেখা আছে গৰুৰ পৰা কিয় লেতেৰা তুমি গৰুৰ পৰা কিয় চাবা এইটো চাব লাগিব সৰি ভক্ত সৰি ইয়াতে আছে তুমি চাওমিন খাবা নাৰী পেটি পোহা অব্লিক হাঁহৰ ভক্ত ইয়াৰ লগত হৈছে মেইন ছাগলীৰ ভুচিটো খাই ছাগলীৰ লগত তেতিয়াহ'লে মই যাওঁ ভক্ত তুমি ৰখিবা তুমিতো এন্ট্ৰি ফিজটো দিয়া নাই নহয় হা সোনকালে এন্ট্ৰি ফিজ দিয়া নহ'লে মোৰ আকৌ ভাল উপায় যাব তুমি খুচৰা পইচা দিলা নেকি ভক্ত গুলপীয়া নোট দিব লাগে মই চাকৰিটো পলাম মই দিম আমাৰ ডিজিটেল যুগ নহয় দিয়াকৈ দিম তেলৰ ভক্ত তুমি তোমাৰ সদা সুখী ৰ'ব আয়ুষ্মান হ'ব বুজিছে এনেকুৱা ভক্ত যুগ যুগ জিয় এয়া যুগ যুগ